তুমি কান্দিবা কাৰণ তুমি ভয় পোৱা। তুমি ভয় পোৱা কাৰণেই মানুহক খামুচি ধৰি ৰাখিব বিচৰা। তুমি ভয় পোৱা কাৰণেই নিজকে চাকৰৰ নিচিনাকৈ ৰাখা। আন মানুহেও যাতে তোমাক চাকৰৰ নিচিনাকৈ ৰাখে, তাৰ কাৰণে তুমি সাজু থাকা। কোনো মানুহক ভাল পোৱাটো বেয়া কথা নহয়। আচলতে বেয়া কি জানা? যেতিয়া তোমাৰ ভালপোৱা বহুত বেছি হৈ যায় আৰু তুমি তেওঁৰ লগত ইমানেই বেছিকৈ লাগি ধৰা হৈ যোৱা যে তেওঁ দিয়া অপমান বা অৱহেলা তুমি দিনে দিনে সহ্য কৰিবলৈ ধৰা। যেতিয়া তুমি এজন ভুল মানুহক তোমাৰ জীৱনৰ সংগী হিচাপে ৰাখি থোৱা, যিজন মানুহে হয়তো তোমাৰ যোগ্যই নহয়, আচলতে এইখন কোনো ভালপোৱা নহয়। এইটো আচলতে এটা অভ্যাস। অভ্যাস ভাল হ'বও পাৰে, বেয়া হ'বও পাৰে। সেইকাৰণে তোমাৰ অভ্যাসটো কেনেকুৱা সেইটো জানা দৰকাৰ। যদি তুমি ভাবা যে এই মানুহজনৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম, তেওঁ গুচি গ'লে মই মৰি যাম, এনেকুৱা চিন্তাই তোমাৰ জীৱনলৈ কষ্ট নিশ্চয় আনিব। তুমি কিয় বাৰে বাৰে আনৰ পিছত দৌৰা? যিজন মানুহে তোমাক ভাল নাপায়, তেওঁৰ পিছত তুমি কিয় ঘূৰি ফুৰা? আচলতে তুমি নিজে অকলে থকাটো একেবাৰে বেয়া পোৱা। তুমি অকলে থকাটো ভয় কৰা কাৰণে ভুল মানুহকো নিজৰ জীৱনলৈ আহা। তুমি ভাবা যদি তেওঁ এৰি থৈ যায়, তুমি জীয়াই থাকিব নোৱাৰিবা। কিয় জীয়াই নাথাকিবা? কিয় নোৱাৰিবা? যি সময়ত তুমি কোনো মানুহৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিবা, সেই মানুহজনে কিন্তু তোমাক কষ্ট দিবই। সঁচা ভালপোৱা তোমাক মুক্ত হ'বলৈ শিকাব, কিন্তু বেয়া অভ্যাসে তোমাক বান্ধি ৰাখিবলৈ শিকাব। যেতিয়া তুমি কাকোবা বান্ধি ৰাখিবলৈ বিচাৰিবা, তুমি যেতিয়া বিচাৰিবা যে তেওঁ মোক এৰি থৈ নাযাওক, তেতিয়া তেওঁ বুজি পাব যে এই মানুহজনে মোক এৰি জীয়াই থাকিব নোৱাৰে। আৰু যেতিয়া তেওঁ এইটো বুজি পাব, তেতিয়াৰ পৰাই তুমি তেওঁৰ ব্যৱহাৰ সলনি হোৱা দেখিবলৈ পাবা। তোমাৰ এটা ভুল ধাৰণা আছে। চোৱা, তুমি 5 বছৰত বয়সত যেনেকুৱা আছিলা, আজি জানো তুমি ঠিক তেনেকুৱা আছা? নাই। সেই 5 বছৰৰ বয়সৰ তুমি আৰু এতিয়াৰ তোমাৰ মাজত বহুত পাৰ্থক্য আছে। কেৱল তোমাৰ শৰীৰেই সলনি হোৱা নাই, তোমাৰ মনৰো সলনি হৈছে। সেইকাৰণে 5 বছৰ আগতে বা 5 মাহ আগতে কাৰোবাৰ লগত সম্পৰ্ক থাকিলে তেওঁ যে গোটেই জীৱন একেদৰেই থাকিব, সেইটো কেতিয়াও সম্ভৱ নহয়। কিন্তু তুমি বিচাৰা সেই আগৰ সময়খিনি ধৰি ৰাখিবলৈ, তাৰ মানে তুমি সলনি হোৱাটো মানি ল'ব বিচৰা নাই। কিন্তু সলনি হোৱাটোৱে প্ৰকৃতিৰ নিয়ম। এই কথাটো যদি তুমি বুজি পোৱা, তেনেহ'লে তোমাৰ মনত কাৰো প্ৰতি এনেকুৱা অভ্যাস নাথাকিব। তেওঁ মোৰ, সেইকাৰণে গোটেই জীৱন মোৰ হৈ থাকিব। এই চিন্তাটোৱেই ভুল। তোমাৰ প্ৰতি সময়তে এনেকুৱা লাগে যে যিটো ভালপোৱা তুমি নিজকে দিব পৰা নাই, সেইটো তুমি আন এজনৰ পৰা পাবা। তেওঁ যেতিয়া আহিব, তোমাক ভাল পাব, তোমাক গুৰুত্ব দিব, তেতিয়াহে তুমি সম্পূৰ্ণ হ'বা বুলি ভাবা। মোক বিশ্বাস কৰা, তোমাৰ ভিতৰতে সেই বস্তুটো আছে, যাৰ দ্বাৰা তুমি নিজকে সম্পূৰ্ণ কৰিব পাৰা। ৰবীন্দ্ৰনাথে কৈছিল যে তুমি মোৰ সম্পত্তি নহয়, সম্পদ। এই কথাষাৰ তেওঁ নিজৰ লেখাত লিখিছিল। কিয় লিখিছিল? কাৰণ যেতিয়া তুমি কাৰোবাৰ লগত খুব বেছি একাত্ম হৈ পৰিবা, সেই মানুহজনক তুমি এটা বস্তু বা সম্পত্তি বুলি ভাবিবলৈ আৰম্ভ কৰিবা। তাৰ মানে কি? তোমাৰ ওপৰত অধিকাৰ দেখুওৱা, তোমাক কণ্ট্ৰল কৰা, তোমাৰ ওপৰত অত্যাচাৰ কৰা, তোমাক অপমান কৰা, কাৰণ তেওঁ তোমাক এটা বস্তু বুলি ভাবি লৈছে। তুমি সদায় আশা কৰিবা যে এই মানুহজনে তোমাক সুখী কৰিব। আচলতে এইটো সম্ভৱ নহয়। যদি তুমি নিজকে বুজি নোপোৱা, যদি তুমি নিজকে গুৰুত্ব নিদিয়া, তেনেহ'লে সেই মানুহজনে কিন্তু তোমাক অৱহেলা কৰিবই। তুমি কান্দিবা কাৰণ তুমি ভয় পোৱা। তুমি ভয় পোৱা কাৰণেই খামুচি ধৰি ৰাখা। তুমি ভয় পোৱা কাৰণেই নিজকে চাকৰৰ নিচিনাকৈ ৰাখা, আৰু আন মানুহেও যাতে তোমাক চাকৰৰ নিচিনাকৈয়ে ব্যৱহাৰ কৰে, তাৰ কাৰণে তুমি সাজু থাকা।
আচলতে অকলে থকাটো এটা শক্তি, কোনো কষ্ট নহয়। যি সময়ত তুমি এই কথাটো বুজি পাবা, সেই সময়তে তুমি এইবোৰৰ পৰা ওলাই আহিব পাৰিবা। দিনে দিনে তুমি এইটো অভ্যাস বা প্ৰেক্টিচ কৰিব লাগিব। এইটো একেদিনাই সম্ভৱ নহয়। তুমি অকলে বহিবলৈ শিকা, সদায় বহা, নিজৰ উশাহ নিশাহক মন কৰা, কেনেকৈ আহিছে গৈছে, নিজৰ বুকুৰ দপনি বুজিবলৈ চেষ্টা কৰা। আমি পুৰণি কথাবোৰত ফচি যাওঁ কাৰণ আমি কেৱল অতীত বা ভৱিষ্যতৰ কথা চিন্তা কৰোঁ। তুমি যেতিয়া শান্ত হৈ বহিবা, তেতিয়া তুমি নিজৰ উশাহত গুৰুত্ব দিবা। তোমাক যিটো দৰকাৰ সেইটোৱে তোমাৰ ভিতৰতে আছে। সেই ভালপোৱা কেতিয়াও বাহিৰত নাথাকে, তোমাৰ ভিতৰতে আছে। মই জানো এইটো এদিনতে সম্ভৱ নহয়, কিন্তু যদি অভ্যাস কৰা, মেজিক দেখিবলৈ পাবা। তুমি নিজকে ভাল পাবলৈ শিকিবা। যি সময়ত তুমি নিজকে ভাল পাবলৈ শিকিবা, গোটেই পৃথিৱীখন তোমাৰ কাৰণে সলনি হৈ যাব। মই কথা দিছোঁ, ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব। তোমালোকৰ যিকোনো কথা মোক কমেণ্টত জনাব পাৰা। সকলোৱে বহুত ভালে থাকিবা।